এই মুহূৰ্তত দিবলৈ আন এক গুৰুত্বপূৰ্ণ খবৰ আহি আছে। নতুন নিয়ম, বাহনৰ ইঞ্চুৰেঞ্চ নাথাকিলে পেট্ৰল পাম্পত নাপাব ইন্ধন। অচিৰেই দেশজুৰি আহিব পাৰে নতুন নিয়ম। আপোনাৰ বাহনৰ ইঞ্চুৰেঞ্চ নাথাকিলে পেট্ৰল পাম্পত নাপাব ইন্ধন। তেল ভৰাবলৈ আপোনাৰ গাড়ীৰ থাকিব লাগিব বৈধ ইঞ্চুৰেঞ্চ। অচিৰেই দেশজুৰি সকলো পেট্ৰল পাম্পতে প্ৰযোজ্য হ'ব এই নতুন নিয়ম। পৰীক্ষামূলকভাৱে কাম কৰাৰ চিন্তা কৰিছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। পৰীক্ষামূলক প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰক নিৰ্দেশনা জাৰি কৰিছে সুপ্ৰিম কোৰ্টে। পেট্ৰল বা ডিজেল দিয়াৰ পূৰ্বেই বাহনৰ বীমা আছে নে নাই পৰীক্ষা কৰিব পেট্ৰল পাম্পে। বৈধ বীমা অবিহনে পথত বাহন চলোৱাৰ প্ৰৱণতাক লৈ উদ্বিগ্ন ন্যায়ালয়। ট্ৰেফিক ছিগনেলত থকা কেমেৰাও ধৰা পেলাব বীমা আছে নে নাই। খৰতকীয়াকৈ বীমা পৰীক্ষাৰ বাবে নতুন এপ বা ডিভাইচৰো চিন্তা চৰ্চা কৰিছে সুপ্ৰিম কোৰ্টে। নতুন ব্যক্তিগত চাৰিচকীয়া বাহনৰ বীমাৰ ম্যাদ 3 বছৰৰ পৰা 4 বছৰ কৰাৰ প্ৰস্তাৱ। দুচকীয়া বাহনৰ ক্ষেত্ৰত বীমাৰ ম্যাদ 5 বছৰৰ পৰা 6 বছৰ কৰাৰ প্ৰস্তাৱ লৈছে সুপ্ৰিম কোৰ্টে। এই ডাঙৰ খবৰ আহি আছে। নতুন নিয়ম, বাহনৰ ইঞ্চুৰেঞ্চ নাথাকিলে পেট্ৰল পাম্পত নাপাব ইন্ধন। অচিৰেই দেশজুৰি আহিব পাৰে নতুন নিয়ম। আপোনাৰ বাহনৰ ইঞ্চুৰেঞ্চ নাথাকিলে পেট্ৰল পাম্পত নাপাব ইন্ধন। তেল ভৰাবলৈ আপোনাৰ গাড়ী থাকিব লাগিব বৈধ ইঞ্চুৰেঞ্চ। অচিৰেই দেশজুৰি সকলো পেট্ৰল পাম্পতেই প্ৰযোজ্য হ'ব এই নতুন নিয়ম। পৰীক্ষামূলকভাৱে কাম কৰাৰ চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰীক্ষামূলক প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰক নিৰ্দেশনা জাৰি কৰিছে সুপ্ৰিম কোৰ্টে। পেট্ৰল বা ডিজেল দিয়াৰ পূৰ্বেই বাহনৰ বীমা আছে নে নাই পৰীক্ষা কৰিব পেট্ৰল পাম্পে।